নমস্কাৰ বন্ধুসকল, মই মনোজৰাই আৰু মোৰ এই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল। আজি এটা খুবেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে, এটা গুড নিউজ, যিটো গৃহ মন্ত্ৰালয়ে দিছে এটা গুড নিউজ সকলোৰে কাৰণে। যিসকল CAPF এছপাইৰেণ্টছ, যিসকলে পেৰামিলিটাৰীত যাব বিচাৰিছে, তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ দিছে গৃহ মন্ত্ৰালয়ে। যিসকলে ভাবি আছিলে যে 2023 বৰ্ষত ভেকেঞ্চি আহিবনে নাহে, যিহেতু 2022 বৰ্ষৰ ভেকেঞ্চিটো এতিয়া 2023 বৰ্ষত কণ্ডাক্ট কৰি আছে। চ' 2023 বৰ্ষৰ ভেকেঞ্চিটো আহিবলৈ নাহে, বহুতৰে মাজত এটা কনফিউজ হৈ আছিলে যে কুৱেশ্যন এটা মনতে আহি আছিলে যে আহিবনে নাহে আৰু SSCয়ে যিহেতু CAPFৰ এক্সামসমূহ কণ্ডাক্ট কৰে, চ' SSCয়ে কেলেণ্ডাৰটো উল্লেখ কৰা নাছিলে। চ' এইবাৰ জুন জুলাই মাহত যিহেতু SSCৰ কেলেণ্ডাৰটো ৰিভাইজ হ'ব, তেতিয়া হয়তো এইটো ভেকেঞ্চিৰ বিষয়ে উল্লেখ থাকিব। তাত SSC GD 2023 বৰ্ষৰ ভেকেঞ্চিৰ বিষয়ে উল্লেখ থাকিব। চ' আজি গৃহ মন্ত্ৰালয়ে এটা নটিফিকেশ্যন জাৰি কৰিছে। ইয়াৰ কিছুদিন পূৰ্বেই এটা গেজেটি নটিফিকেশ্যন আহিছিলে আৰু সেই নটিফিকেশ্যনত উল্লেখ কৰিছিলে যে 1,29,000 প্লাছ ভেকেঞ্চি CRPFৰ আছে আৰু এইটো কণ্ডাক্ট কৰিব SSCয়ে। আৰু তাতে নতুন ক্ৰাইটেৰিয়া দিছিলে। ক্ৰাইটেৰিয়া বুলি ক'লে ৰিজাৰ্ভেশ্যনৰ বিষয়ে আছিলে নতুন, আৰু বাকীখিনি প্ৰায় সকলোখিনি একেই আছিলে। আৰু আজি এটা গৃহ মন্ত্ৰালয়ে নটিফিকেশ্যন জাৰি কৰিছে আৰু নটিফিকেশ্যনত উল্লেখ কৰিছে যে CAPFৰ এক্সামটো এইবাৰ ৰিজনেল ভাষাটো অৰ্থাৎ আঞ্চলিক ভাষাত এক্সামটো পাতিব। যিহেতু SSCৰ যিখিনি এক্সাম হৈ আছিলে, সেই এক্সামখিনি ইংৰাজী আৰু হিন্দী ভাষাতে হৈ আছিলে। চ' এইবাৰ যোনটো নতুনকৈ এক্সাম পাতিব, সেই এক্সামসমূহ নিজৰ আঞ্চলিক ভাষাতে পাতিব। চ' অসমৰ ল'ৰাসকলে, অসমৰ ল'ৰা ছোৱালীসকলে অসমীয়া ভাষাতে এইবাৰ এক্সামটো দিব পাৰিব। আৰু এই নটিফিকেশ্যনত এটা উল্লেখযোগ্য কথাটো উল্লেখ কৰিছে যে 2023 বৰ্ষৰ ভেকেঞ্চিৰ বিষয়ে। 2023 বৰ্ষৰ ভেকেঞ্চিটো কেতিয়া এক্সাম হ'ব সেই বিষয়ে উল্লেখ কৰিছে। অৰ্থাৎ এক্সামটো যিহেতু উল্লেখ কৰিছে, চ' নটিফিকেশ্যনটো এই বছৰ ওলাব। চ' আহক কি উল্লেখ কৰিছে সেইখিনি চাওঁ। নটিফিকেশ্যনৰ প্ৰথমতে উল্লেখ কৰিছে যে এইটো এটা লেণ্ডমাৰ্ক ডিচিজন বুলি কৈছে, যোনটো প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ আণ্ডাৰত বুলি কৈছে। আৰু GD কনষ্টেবলৰ কথা উল্লেখ কৰিছে। CAPFৰ 13টা লেংগুৱেজত হিন্দী আৰু ইংলিছৰ উপৰিও 13টা আঞ্চলিক ভাষাৰ বিষয়ে উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে ইয়াত ইম্পৰ্টেণ্ট যোনটো হয় কুৱেশ্যন কি ভাষাত থাকিব সেইটো উল্লেখ কৰিছে। অসমীয়া, আছামিজ, বেংগলী, গুজৰাটী, মাৰাঠী, মালায়ালাম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাবী, মণিপুৰী আৰু কংকানী, লগতে হিন্দী আৰু ইংলিছ এইখিনি থাকিব। ৰিজনেল লেংগুৱেজত থাকিব এইটো। তাৰপাছত ইয়াত আৰু এটা মন কৰিবলগীয়া লাইনটো হৈছে যে examinations in 13 languages in addition to Hindi, English will be conducted from January 1, 2024 onward. অৰ্থাৎ যোনটো এক্সাম হ'ব জানুৱাৰী 2024ত, অৰ্থাৎ অহা বছৰত, সেইখিনি এক্সামত এই 3টা ভাষাত কুৱেশ্যনসমূহ থাকিব। এই এইখিনি ভাষাত কুৱেশ্যনসমূহ থাকিব আৰু এইখিনি ভাষাত কেণ্ডিডেটসকলে এক্সাম দিব পাৰিব। চ' ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে ইয়াৰ আগতে যিটো গেজেটি দিছিলে, য'ত উল্লেখ কৰিছিলে 1,29,000 প্লাছ ভেকেঞ্চিৰ বিষয়ে, আৰু ইয়াৰ পাছতে ইয়াৰ বিষয়ে CAPFৰ 13টা লেংগুৱেজৰ বিষয়ে নটিফিকেশ্যন দিছে। চ' ইয়াৰ পৰা এটা কথাটো স্পষ্ট হৈছে যে নেক্সট যোনটো ভেকেঞ্চি আহিব 2023 বৰ্ষৰ ভেকেঞ্চি, সেইটো এটা হিউজ ভেকেঞ্চি থাকিব। আৰু এই ভেকেঞ্চিত 2023 বৰ্ষৰ ভেকেঞ্চি থাকিব আৰু ইয়াৰ এক্সামটো 2024 জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব। যিহেতু এইটো বছৰটো জানুৱাৰী মাহৰ পৰা এক্সাম হৈছিলে, চ' নেক্সট বছৰ জানুৱাৰী মাহৰ পৰা এক্সাম হ'ব। চ' এইটো চিয়'ৰ হৈ গৈছে। আৰু ইয়াৰ পাছত এক্সাম আহি আছে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিহেতু 10 লাখৰ ভেকেঞ্চিৰ বিষয়ে উল্লেখ কৰি আহিছে, কালি পৰহি 71,000 প্লাছ ভেকেঞ্চিৰ এপইণ্টমেণ্ট দিছে। আৰু 10 লাখ প্লাছৰ ভেকেঞ্চিৰ এপইণ্টমেণ্ট দিয়াৰ কথা কৈ আছে প্ৰাইম মিনিষ্টাৰ
নৰেন্দ্ৰ মোদীৰ লিডাৰশ্বিপত তেওঁৰ গভৰ্ণমেণ্টত এইবছৰত চ' 10 লাখ ফুলফিল কৰিবলৈ এইখিনি ভেকেঞ্চিও আহিব আকৌ কাৰণ ইলেকশ্যন আছে 2024 আৰু ইলেকশ্যনৰ আগে আগে এক্সামখিনি কণ্ডাক্ট কৰি দিব আৰু হয়তো ইলেকশ্যনৰ আগে আগে এপইণ্টমেণ্টটো দি দিব। চ' বন্ধুসকল যিসকলে SSC GD CAPFত যোৱাৰ এইম আছে টাৰ্গেট আছে তেওঁলোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ প্ৰিপেৰেশ্যন এতিয়াৰ পৰা কৰি থাকিলে পাছত যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকৰ পঢ়িবলৈ প্ৰিপেৰেশ্যন কৰিবলৈ বহুতখিনি সুবিধা হ'ব। চ' বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আৰু আজি নটিফিকেশ্যনত এইখিনি কথা উল্লেখ কৰিছে আৰু হয়তো নেক্সট যোনটো আহিব SSCৰ নতুনকৈ কেলেণ্ডাৰ ৰিভাইজ কেলেণ্ডাৰ আহে সেই কেলেণ্ডাৰত হয়তো এই বিষয়ে SSC GDৰ বিষয়ে উল্লেখ থাকিব। চ' বন্ধুসকল এইটোৱে আছিল আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধুসকল। থেংক ইউ ছ' মাছ আপোনালোকৰ এনেধৰণে ছাপোৰ্ট পাই থকাৰ কাৰণে।